হেল্ল' এভৰিৱান, মই নাৰিকল তেল ঘৰতে বনাইছোঁ। দেখিছেনে বাৰু? চাব নেকি কেনেকৈ বনাইছোঁ? প্ৰথমতে মই নাৰিকলখিনি এনেকৈ ধুনীয়াকৈ মিক্সিত দি লৈছোঁ। দি লোৱাৰ পিছত ধুনীয়াকৈ মই কটন কাপোৰ এখন লৈ লৈছোঁ আৰু ইয়াতে এই মিক্সিত দি লোৱা নাৰিকলখিনি এনেকৈ উলিয়াই লৈ পেলাই ধুনীয়াকৈ চেপি ল'ম। চেপি লোৱাৰ পিছত ইয়াৰ পৰা যিটো গাখীৰ যে ওলাই বগা বগা, সেইটো মানে ধুনীয়াকৈ চেপি উলিয়াই ল'ম। সকলোৱে হয়তো নাৰিকলৰ লাড়ু বনালে এনেকৈ চেপিয়ে লয়। তাৰপিছত বাকী যিখিনি আছে মই সেয়া ধুনীয়াকৈ নাৰিকলৰ লাড়ু বনাই দিম। আৰু এয়া দেখিছে ধুনীয়াকৈ চেপি ল'লোঁ। চেপি লোৱাৰ পিছত এয়া কিমানখিনি গাখীৰ ওলালে, এবাটিমান ওলালে। মোৰ কম এটা নাৰিকল আছিলে। তাৰপিছত এয়া লদা লদা যে হৈ গ'ল দেখিছে, সেইখিনিয়ে হয় সেই গাখীৰখিনি। মই সেয়া ফ্ৰিজত থৈ দিছিলোঁ দুদিনৰ কাৰণে। এদিনৰ কাৰণে থ'লেও হ'ব ফ্ৰিজত। আৰু যদি আপোনালোকৰ ফ্ৰিজ নাথাকে তেতিয়াহ'লে আপোনালোকে এনেকৈ পলিথিন এটাত ধুনীয়াকৈ বান্ধি ওপৰত ওলমাই থৈ দিব এদিনৰ কাৰণে। তাৰপিছত ওপৰত যিটো চামনি উঠি যায় যে, সেই চামনিটো এৰুৱাই লৈ আহিব। আৰু তাৰপিছত ধুনীয়াকৈ এনেকৈ মই যেনেকৈ গেছত দি পেলাই গৰম কৰিছোঁ, এনেকৈ গৰমাই থাকিব আৰু পূৰা লৰাই থাকিব ধুনীয়াকৈ। তেতিয়া আৰু ইয়াৰ পৰা নাৰিকল তেল হৈ যাব আৰু। ইমান টান নহয়, তেনেই যি প্ৰচেছ এয়া দেখিছেনে, এই ওলালেই মোৰ তেলটো। আৰু সেই গাখীৰখিনি মানে মোৰ 2-3 দিন থোৱা হৈ গ'ল, সেইকাৰণে অকণমান লদা নিচিনা হৈ গৈছিলে। কিবা এটা কাৰণত মই মানে বনাব পৰা নাছিলোঁ। আৰু তাৰপিছত এয়া দেখিছে হৈ গ'ল। তাৰপিছত মই অকণমান এনেকৈ বেকাকৈ থৈ দিছোঁ, কাৰণ তেল মোৰ অকণমান ওলাইছে, কমকৈ ওলাইছে। আৰু এইখিনি একেবাৰে ইচ্ছেটো পৰিয়ে গ'ল মোৰ দেখিছে। আপোনালোকে বেলেগ কিবা এটা ডাঙৰ যতন এটাত চাকি ল'ব। মই ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত মোক গ্লিচাৰিনৰ টেমা আছিলে, খালী টেমা তেনেকৈ নাছিলে। আৰু তাতে এনেকৈ ধুনীয়াকৈ বাকি লৈছোঁ। আৰু কিমানকণ তেল ওলালে দেখিছে। আৰু এইখিনি সঁচাকৈ বৰ ধুনীয়া, পিয়'ৰ, একেবাৰে পিয়'ৰ তেল। আৰু বৰ ধুনীয়া গোন্ধাইছে। একেবাৰে নাৰিকল, কিনা নাৰিকল তেলো যেনেকুৱা গোন্ধায় তেনেকুৱাই গোন্ধাইছে। আপোনালোকে নিজে ব্যৱহাৰ কৰিলে, নিজে বনালেহে গম পাব। মই কৈ থাকিলে ক'ত গম পাব, নহয় জানো? আৰু অকণমান সৰহকৈ ওলালে দেখিছে। আৰু এয়া তেল যে মই চুলিত সানিবলৈ নহয়, চুলিত সানিলে শেষেই হৈ যাব একেদিনাই। মুখত আজিকালিতো প্ৰায় মানুহে জানেই নাৰিকল তেল মুখত সানিলে কিমান ভাল স্কিনৰ কাৰণে। আগৰ পৰাই মানুহে সানে বা তেল। আৰু মই এয়া মুখত সানিবৰ কাৰণেহে বনাই লৈছোঁ দেই। যদি সৰহকৈ হ'লহেঁতেন তেতিয়া চুলিটো সানিব পাৰোঁ। আৰু দেখিছে হাতত অকণমান লগাই দিছোঁ। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ তেল এজনীকে জিলিকি আছে। আৰু গোন্ধটো একেবাৰে পিয়'ৰ নাৰিকল তেলে আৰু। এনেকৈ বনাই চাবচোন ঘৰতে। কোনো ইয়াত মানে একো হেৰি কেমিকেল নাই ন। ডাইৰেক্ট নাৰিকল আপোনালোকে লাডু বনাবলৈ নহ'লে গাখীৰটো উলিয়াই সেইটো 2 দিনৰ কাৰণে থৈ এনেকৈ বনালে হৈ যাব। আৰু এইখিনি বহুত মানে ভাল, ইয়াত কোনো কেমিকেল নাই। আৰু মোৰ হাতত ধুনীয়াকৈ জিলিকি আছে দেখিছেনে। গতিকে আজিলৈ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই ক'ব।